ধুনীয়াকৈ তাৰ ফ্ৰেণ্ড কেইটাৰ কাৰণে, এয়াও তাৰ ফ্ৰেণ্ডৰ কাৰণে আৰু এইখন তাৰ কাৰণে। আকৌ পোলাও অলপমান ঘিউ দি দিওঁ। ৰাতিপুৱা শুই উঠি গাটো ধুই চিধা মাংসই বনাইছোঁ আজি, কাৰণ ভাইটি যাবগৈ আৰু আজি তাৰ লগৰখিনিৰ লগত যাতে ভালকৈ এসাঁজ খাব পাৰে, সেইকাৰণে এইফালে অলপ বনাই দিছোঁ আৰু। ইয়াত চিকেন কালি ৰাতিয়ে মেৰিনেট কৰি ৰাখি দিছোঁ। আলু ফ্ৰাই কৰি ল'লোঁ। পোলাও যোগাৰ পাতিয়ে দিছোঁ আৰু। এতিয়া ধুনীয়াকৈ পোলাও অলপমান ঘিউ দি দিওঁ। ধুনীয়াকৈ প্লেট বাঢ়ি ল'লোঁ। এতিয়া খাবলৈ দিওঁগৈ আৰু ৰাইজ। ধুনীয়াকৈ একদম বনাই দিছোঁ। খাই দিয়া, টেষ্টটো কৰি কৈ দিয়া কেনেকুৱা হৈছে। বহুত মজা হৈছে। মাংসৰ ভিতৰত পুৰা ফ্লেভাৰ মাৰিছে আৰু গ্ৰেভিটোৰ ওপৰত ডাঠ হৈছে। পোলাওটো মজা হৈছে, পুৰা চফ্ট। আৰু এয়া তাৰ ফেভৰেট গোলাপ জামুন। এতিয়া ভাতে খোৱা খুৱাই দিম।